নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত, বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিয়া নাই, তো বহুত দিনৰ মূৰত আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰোঁ সকলো ভালে আছে। আজি মানে কি বহুত দিন ভাবিলোঁ ভিডিঅ' চিডিঅ' বনোৱা নাই, তাকে অলপ লগৰ এটা মাতিলে মানে ফটোশ্বুট কৰোঁগৈ ব'ল একদম পাহাৰৰ কিনাৰত। তাকে আহিলোঁ পাহাৰত অলপ মানে ফটো মাৰোঁগৈ বুলি। তো মোৰ লগত আছে আজি আমাৰ এইটো দীপেন ভাই। হাই দীপেন। বিজিত ভাই কেমেৰামেন দেই। তো এতিয়া গৈ আছোঁ আমি কাংকু বস্তি ন, কাংকু বস্তি একদম পাহাৰৰ কিনাৰত। তো ব'লক জেগাবিলাক দেখাই গৈ আছোঁ, কিয় কি কথা। তো ব'লক ভিডিঅ'টো সুন্দৰ আৰম্ভ কৰোঁ। বন্ধুসকল আহি হাতীবৰ চাৰিআলি পাই গ'লোহি। এইটো হাতীবৰ চাৰিআলি, আমি এতিয়া পোনে যাম এইফালে, পোনে যাম ফটোশ্বুট কৰিবলৈ। এটা গৈ আছে আগত। তো ব'লক আৰু ফটোশ্বুটটো চাব কেনেকুৱা কি কথা। শুইহে ফটো মাৰিবি নে? শুই ফটো মাৰিবি? তো ফাইনেলি পাই গ'লো ফটো মৰা জেগা। পূৰা ৰ'দ দি আছে, এনেই জানে কেনেকৈ ফটো মাৰিব। ইয়াতে বোলে ফটো বহুত ভাল আহে বোলে। এইফালে ওচৰতে পাহাৰ, এইডোখৰ কাংকু বস্তি বুলি কয় ন হাতীপা? কাংকু বস্তি ন, এইডোখৰ কাংকু বস্তি বুলি কয়। এইফালে আছে আপোনাৰ অৰুণাচল বৰ্ডাৰ, মানে এইটো অসমৰ অৰুণাচল বৰ্ডাৰ হৈ গ'লে পাহাৰটো। এইটো আৰু ফটোটো মাৰিম আৰু এতিয়া শুই তো চাই থাকিব। এইটো কেমেৰাটো ওলাই দিলে, এতিয়া ফটো মাৰিম আৰু তো মাৰি লওঁ। বিখ্যাত কেমেৰামেনে ফটোশ্বুট কৰি আছে। এইফালে আমাৰ বিখ্যাত মডেল দীপেন পাংগিং। আজি কেনেকুৱা ফটো মৰা পাল মোৰ আহিলে, মানে কি চেহেৰাটো বেয়া হোৱাৰ পৰা এইটো মাৰি লওঁ আৰু ফটোটো দি আছিলে ভাল আহে বা দিম আৰু ফেচবুকে প্ৰতিব বা দুজনমান, সেইটো আৰু কথাটো। এতিয়া মোৰ পাল একদম শুই লৈছোঁ, একদম ফটো মাৰিম এতিয়া মই দেই। এই ভিডিঅ' কৰিছে মানে লগত ফেয়াৰ হেণ্ডছম এটা লৈছে, আৰু ফেয়াৰ হেণ্ডছম মানে মানুহটো অলপ বেছি বগাটো, আৰু অলপ বগা হ'ব বিচাৰিছে, মানে ফটো মাৰিছে। মানে দীপেন পাংগিঙে এতিয়া মানে প'ষ্ট দিছে। সুন্দৰ পৰিৱেশ, মানে একদম সুন্দৰ নেচাৰ আহিব পাৰে আপোনালোকে। ইমান ধুনীয়া পাহাৰ, ভাল লাগিছে। আমি অলপ পিছত এই ওপৰত অৰুণাচলৰ ৰোডটো আছে, হাই ৰোড বনাই আছে, আৰু তাৰপিছত যাম মানে আমি তাত। কৰি আহিলোঁ, এতিয়া বেলেগ এটা ডেষ্টিনেশ্যনলৈ আহি আছোঁ। বলক চাই থাকক, ভিডিঅ' ফালি আছোঁ, ইমানকৈ দাম দি আছোঁ মানে গা নাপাব আৰু। বলক আৰু জুচ কৰি আহি গৈছে মানে, জুচ আহি গৈছে, জুচ। বন্ধুসকল আহি থাকোঁতে বাটতে মানে এনেকুৱা এটা জন্তু দেখিলোঁ, মানে কি চৰাইও নহয়, কিবা বেলেগ ষ্টাইলৰ মানে জন্তু, মানে এইটো মাৰি আছে। দেখাই দিওঁ অলপ, কি জানে যদি জানে কমেণ্টত ক'বচোন কি বস্তুটো মানে কিবা বেলেগ ধৰণৰ বস্তু, মানে কিবা মানে বেলেগ প্ৰজাতিৰ ধৰণৰ বস্তু। মানে এইটো ফটোটো আপোনালোকক দেখাই দিম, যদি কোনোবাই চিনি পায় বা নাম জানে ক'বচোন কমেণ্টত কি বস্তু। আমি অৰুণাচলৰ গাঁৱৰ মাজে বেলেগ এটা জেগালৈ গৈ আছোঁ ফটো মাৰিবলৈ বুলি। তো আহক চাই থাকক ভিডিঅ'টো, সকলোৱে চাই থাকিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰিব লাগে কৰিব দেই। Mana udah পাৰিবি উঠি যা উঠ মজা দেই, বম মজা ক'লো নহয়, এনেকুৱা মজা আল্টিমেট জেগা দেখা নাই আজিলৈকে দেই।
ৱাও দিপেন দা একদম সুন্দৰ পাহাৰ একদম নেচাৰ এইপিনে চোৱা এইটো অৰুণাচলৰ হাইৰোড হয় এইটো একদম বাইপাছ ক'ৰ পৰা আহিছে গছ উঠাই দিব পাৰিবি ভিউ চাওক না কি সুন্দৰ বা এই ঘৰ এই ঘৰটো যাবলৈ ভাল সেইয়া দেখিছে না মানুহ উঠিছে পাহাৰত মাইকী মানুহ কেনেকৈ উঠি গৈছে পাহাৰত দেখিছে নাই বাৰু একদম পূৰা পূৰা একদম মানে চালিয়া জেগা এইটো মানুহসকল আহি এটা জেগা পাই গ'লোহি একদম পূৰা ভিউ চাওক না দেখাইছোঁ ভিউটো বাইক কেমেৰা কৰি দেখাই আছোঁ ভিউ আপোনালোকক আগতে দেখাই দিছোঁ ৰাস্তা অৰুণাচলৰ হাইৱে হয় বিখ্যাত কেমেৰামেন চোলা সলকাই ল'লে আমাৰ ওচৰত পেণ্টটো সলকাব এতিয়া ইফালে মডেল দিপেন পাংকিং অলপ ভাইলে কৰি দিবা ল'ৰাটো শ্বেয়াৰ কৰি দিব আৰু লাগে এইটো কিবা এটা ক হয় নহয় নাই বহুত ভাল লাগিছে পুৰা হাই গৰমি যে চোলা সলকাই ল'লে সলকাই ল'ব লগা হৈ গৈছে তো বন্ধুসকলতো ফটো চটো মাৰি হৈ গ'ল এতিয়া অলপ কিবা কিবি দেখালোঁ আপোনালোকক এতিয়া বহুত টাইম হৈ গ'ল ঘৰলৈ যাবলৈ হৈ গ'ল ঘৰলৈ যাওঁগৈ আৰু তো এনেই কিবা কিবি দেখুৱালোঁ আৰু আপোনালোকক দেখালোঁ আৰু সিমানেই আৰু তো লাইক ছাবস্ক্ৰাইব যি কৰিবলৈ চব কৰি দিব এই বেয়াখন নকবি আকৌ নাপায় নহয় ছাবস্ক্ৰাইব কৰি দিব তো অন্য এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ বাই টাটা বাই